হে দোস্ত আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে মই কি চাব যাব ওলাইছোঁ। তো আজি মানে আমি ৰামদেৰ ৰাস চাব যাব ওলাইছোঁ। তো ব'লক এই মানে অস্ত্ৰ আপোনালোকে দেখা পাইছে, এই অস্ত্ৰ লৈ পেলাই মানে যাব ওলাইছোঁ। তো এইবাৰ মানে ৰামদেৰ ৰাস চাম, ভালকৈ চাম আপোনালোকৰ লগত। তেন্তে ব'লক ভিডিঅ'টো ৰাসলৈকে যাওঁ, ডাইৰেক্ট ৰাসত আৰম্ভ কৰিম। মানে আৰম্ভ কৰিলোঁ। তো মই দিনৰ ভাগত ৰাসখিনি আপোনালোকক দেখাই আছোঁ। তো মানে মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰিব আপোনালোকে। আৰু ভাল বস্তু দেখা পাব আপোনালোকে। যেতিয়া মানে গধূলি হৈ আহিব তেতিয়া মানে আৰু এইবোৰ বস্তু ধুনীয়া লগা হ'ব। মোৰ পিছফালে যিবোৰ বস্তু আছে সেইবোৰ আৰু বেছি ধুনীয়া লগা হ'ব। তেন্তে ব'লক কি চাই আছোঁ, একেবাৰে এইবিলাক গধূলিকৈ যাওঁ নে কি কয়। তো গাইজ মানে গধূলি হৈ আহিল, লগতে মানে গোটেই বস্তুবোৰ জিলিকি উঠিল। তো মানে মই দেখাই আছোঁ আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰিব। মানে আৰু বেলেগ কিবা কিবি দেখাম। তো এইবোৰ মানে কি ক'ম আৰু, মই ৰামদেৰ ৰাসত উপস্থিত হৈছোঁ। আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় গম পাইছে। তো এনেকুৱা আৰু বহুত ধুনীয়া মানে পৰিৱেশটো মই আৰু দেখাই দিছোঁ আপোনালোকক। তো এইবোৰ মানে মজা আৰু মানে মই আৰু ভিতৰলৈ যাম। তো এইবোৰ কিবা কিবি হৈ আছে, কথা বৰষুণ মাৰিছে চাতে আৰু কিবা আৰু এইগিলা দেখিছেতো আপোনালোকে কেনেকুৱা মানে চাই থাকক। আৰু মানে আৰু ক'ৰবাত যাম মানে সেইফালে চাৰ্কাছো আছে, চাৰ্কাছ গোটাই দেখাম আজি আপোনালোকক। তো মই ৰামদেৰ ৰাসত আছোঁ দে, ৰামদেৰ ৰাস মানে মজা আৰু ৰামদেৰ ৰাসটো। তো আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই যদি মোৰ ভাল পাইছে তেতিয়াহ'লে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ যাতে পাহৰি নাযায় আপোনালোকে। তো ব'লক এইবাৰ মানে বেলেগ চাইডে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো মানে এইবাৰ মানে এখন বেলুঙৰ দোকানৰ কাষলৈ যাওঁ। তো তাত চাওঁ। তো দাদা কি মানে এইবোৰ বেলুং মানে এইখিনিত মানে বেলুঙৰ দোকান এখন বহিছে। তো আপোনালোকৰ মানে যদি ৰামদেৰ ৰাসত আছে আৰু মোৰ ভিডিঅ'টো যদি চাই আছে তেতিয়াহ'লে ইফালে সৌফালে এখন মানে বেলুনৰ দোকান আছে। তো তাত আপোনালোকে আহক, মানে বহুত ধুনীয়া। আৰু মই আকৌ দোকানগিলা দেখাই দিম, আপোনালোকে চাই থাকক। তো মোৰ দৌৰ চাইডে দোকান আছে, তো এইবোৰ আপোনালোকে চাই আছে। তো মানে আৰু কি আৰু চব চাউন। তো মোৰ ভিডিঅ'বোৰ চাই থাকক। তো মই দেখি দি আছোঁ মানে দোকানখন। তো গাইজ মানে দোকানখনে দেখি থকা মানে বাইকো দেখিলোঁ মানে। তো যদি কিবা বাইক চাইক লাগে ইয়াতে যদি মোৰ ভিডিঅ'টো চাই আছে মানে মীনা বজাৰৰ কাষতে বাইকত বহিছে। তো আপোনালোকে চাই থাকক। এই বাইকবোৰ যদি লাগে আপোনালোকে নিব আহিব পাৰিব। তেতিয়াহ'লে মানে আৰু বাহিৰলৈ যাবলৈ চেষ্টা কৰোঁ। আৰু মই কিবা কিবি দেখাই আছোঁ, আপোনালোকে চাই থাকক। মানে এতিয়া এইখিনি দেখাই দি গৈছিলোঁ মানে, তাৰপিছত আকৌ আহি পেলাই দেখালোঁ যে মানুহৰ ভিৰ। তো এইবাৰ মানুহৰ ভিৰৰ মাজত ময়ো সোমাই গৈ চাওঁ তাতে কি দেখিবলৈ পাওঁ আৰু আপোনালোকক কি দেখাবলৈ পাওঁ। তেতিয়াহ'লে ব'লক আৰু মানুহৰ ভিৰৰ মাজত সোমাই গৈ যাওঁ। বেছি দীঘলীয়া কৰিব নাপালোঁ, যিখিনি চালে তাতে যদি আপোনালোকে সন্তুষ্ট হৈছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিওঁ। ধুনীয়া ভিডিঅ'বোৰ চাবলৈ যাতে আপোনালোকে পাহৰি নাযায়। আৰু মানে এটাই কথা ক'ম যে শেষত মই ৰামদেৰ ৰাসত মানে বহুত ধৰণৰ বস্তু ওলাইছে। মই চাৰিটামান আপোনালোকক দেখাই দিছোঁ। তো মানে চাৰিটামান মানে নিমিষতে শেষ কৰিলোঁ মই, বেছি ভিডিঅ'টো দীঘলীয়া কৰিব নাপালোঁ। মানে ইয়াৰ কমিটিৰ মানুহজন আছে ভিডিঅ'টো দীঘলীয়া কৰিবলৈ বাধা কৰিছে। তো থেংক ইউ, আজিলৈ এৰিলোঁ। এই ভিডিঅ'টোৰ ফালৰ পৰা সকলোৰে শুভকামনা কৰিলোঁ।